চিত্ত এইবাৰ ধান ভাল হ'ব জানো? পানী এইবাৰ যি উৎপাত, ধান ভাল হ'ব নে বেয়া হ'ব ক'ব নোৱাৰিছোঁ, কিন্তু দুখীয়া মানুহ মাৰিব নে বচাব ঠিক নাই। পানী যি হওক হৈ থাক আৰু খেতি কৰিয়ে থাকিম আৰু বানপানীয়ে খালে খাওক আৰু যি হওক আমি আৰু কৰ্মটো বেলেগ নাই, আমাৰ খেতিয়ক মানুহ। চিত্ৰকাৰ আৰু 20-80 মান লাগিব কঠীয়া। হ'ব হ'ব, চিন্তা কৰিব নালাগে। ভালদৰে ৰুবি। বাদলদা লাগি আছে না? লাগি আছো। ভাত পানী খাবলৈ পালান নাই? ভাত আহাই নাই এতিয়ালৈকে, যি ভোক লাগিছে ৰান্ধনীৰ ভাত দিয়াই নাই আজি। ঐ জোনামকাই, তই কি কৰিলি? কি হলো শিশু? দেখা নাই মই আলিকাণ কাটি আছো যে? তই প্ৰতি বছৰে আলিকাণ এনেকৈ কাটি কাটি কি কৰিলি হিচাপ কৰিছনে? চিন্তা কৰিছনে? হে, এনেকৈ আলিকাণ কাটিব নাপায় নহয়। প্ৰতি বছৰে আলিকাণ কাটি কাটি কিমান ঠেলিলি তই নিজে চিন্তা কৰি চাইছনে? কি হ'ল? মোক বাটিয়া মানুহ পাই পেলাই তই কি দম দিবলৈ বিচাৰিছ নেকি? একে চুটে তোক পেলাম। তই মাটি ঠেল, তই মোক দম দিয়। হা, মানুহ চিনি পোৱা নাই। ঘৰত হৈ চলিব এতিয়া, গম পোৱা নাই? চাবি দেই শিশু, মই কিন্তু খেতি কৰা ল'ৰা বুলি নাভাবি কেইটিও জানো কিছুমান উৰাই দিম। তই কেইটি জানো? হা, তই আছোন, চাবি দেই শিশু, মই এতিয়া সুধাই নেৰো। ঐ ঐ, এই চাও কাজি লাগি মৰিছে। কি হ'ল? কি হ'ল? এই কাজি লাগি মৰিছে। মোক কুখান কি হলো? প্ৰতি বছৰে মাটি ঠেলি থাকে, গম পাইছে নে? প্ৰতি বছৰে মাটি ঠেলি থাকে। ৰচোন ৰ, তহঁতে ভাই ককাৰ ভিতৰত ইমান কাজিয়া কিয়? ৰ, আমি মিলাম ন। আৰু ঠিক আছে, তহঁতে কৈছ যেতিয়া মই মানিছো বাৰু। ঠিক আছে। ঐ চিত্ৰকাই, ৰচোন ৰ। ঐ ডিপুদা, ঐ সোণাচোন দা, আপোনালোকে আহক। কি কৰিছে? প্ৰতি বছৰে মানুহ এনেকা সহ্য কৰিব পাৰে নেকি? হয় অ, এনেকুৱা আলিকাণ কাটিব ডিপু চাওঁ তই চাবি। চাই লওক আপোনালোকে। কাটা তোমাৰ যুক্তি হোৱা নাই নহয়। গাঁওবুঢ়াক মাতিব লাগিব। গাঁওবুঢ়াক মাতা, গাঁওবুঢ়া আহি পেলাই গাঁওবুঢ়াক মাতি আছো। সেয়া দেখোন গাঁওবুঢ়া দুটা। কি হ'ল তহঁতৰ? এইফালে আহকচোন। ইয়াত ডাঙৰ বেজাল, সিহঁতে কাটা মাৰি কৰি মৰিব এতিয়া। চালা তহঁতৰ পৰা শান্তি নাই। ৰ গৈ আছো ৰ। আহক আহক, আপুনি চাওকচোন এই সীমাটো। প্ৰতি বছৰে জোনাম ককাই যদি এনেকৈ আলিটো কাটি থাকে কেনেকৈ হ'ব?
প্ৰতি বছৰে তেখেতে ঠেলি থাকে। এই জনাম হয়ো আলিটো বৰ বেছিকৈ কাটিলি তই। বাৰু চাওকচোন আপুনি। আহচোন বাৰু অলপ এই তাতে বহি আলোচনাটো কৰোঁ গোটাই যাক। আহ 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 হ'ব জনাম বল জিৰণি কোচাৰ যাওঁ। ঠাণ্ডাতে যাওঁতে অঁ দে এই বচোন গোটেইখিনি বহি আলোচনাটো কৰোঁ বাৰু দেচোন। বিচাৰটো কৰি দিয়ক। জনাম কচোন ক কি হ'ল, কিয় বা কি হৈছিলে কচোন ক। বুজিছেনে গাঁওবুঢ়া দেউতা, মই আলিকাণহে কাটি আছোঁ। গাঁওবুঢ়া দেউতা আপুনি চাওকচোন, এনেকৈ আলিকাণ কাটে নেকি মানুহে? ঐ পেলাই লৈছিলোঁ, যদি নধৰিলে হ'লে কাটি দিলোঁ হ'লে তোক আজি মই। ঐ ৰচোন ৰ, তই সদায় কিহৰ কাটা কাটি অ'? আমি এক লগৰ ভাই ককাই মানুহ, তহঁতে খালি যুদ্ধ এইবিলাক কাটা কাটি কৰিলে হ'ব নেকি? এই গাঁওবুঢ়া আছে বিচাৰ কৰিব নহয়। জনাম ভাই তই বিৰাট ভুল কাম কৰিছোঁ তো। এনেকুৱা আলিকাণ কাটে নেকি মানুহ? এই মাটিত ঠেলি পেলাই কি লাভ আছেনো? বাদ দে, এইবিলাক নেপায়। জনাম ভুলটো তোৰেই, মই চালোঁ কালিটো বেছিকৈ কাটিছোঁ। এই ভুল কৰিব নাপায় বোপাই। সকলোৱে মিলিজুলি আমি খাই বৈ ইয়াতে থাকিব লাগিব। মাটিত তেল পেলাই মানুহ কিমান ডাঙৰ হৈছেনো? বাদ দে এইবিলাক। এই মাটি সীমালৈ ৰাইজৰ কত মাৰা কটা অসমখনত কিমান হাল্লা হুল্লা। এই বাতৰি শুনিবি অমুকত কাটিলে অমুকত মাৰিলে, গতিকে উপায় এই মাটিকণৰ কাৰণে হাই হুলস্থুল নকৰিবি, ভাল কুশলে থাক। দেচোন দুইজনকে এইবিলাক ভুল নকৰিবি দেই। ভুলটো মোৰে। ঠিক আছে, বেয়া নাপাব আপুনিও। গাঁওবুঢ়া দেউতাই যিখিনি কথা ক'লে মই ভালেই পাইছোঁ। যে ভৱিষ্যতলৈকে আমি এনেকৈ মিলিজুলি চলিব লাগিব আমি, আৰু এনেকুৱা কাম নকৰিবি আৰু। ঠিক আছে ঠিক আছে। আৰম্ভ